নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজিৰ এই ভিডিঅ'টোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত আপোনালোকক ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ পৰিলে কি কি সংকেত দিয়ে তাকে লৈ আপোনালোকক কৈছিলোঁ। আজি আপোনালোকক ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ কেনেদৰে ঘৰৰ পৰা নাইকিয়া কৰিব তাকে লৈ ভিডিঅ'টো বনোৱা হৈছে। সকলোকে স্বাগতম জনাইছোঁ সপোনৰ বৃন্দাবনলৈ। যদি ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্টত জয় হনুমান লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে যিসকল চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব, যাতে এনেধৰণৰ ভিডিঅ' মই আপলোড কৰাৰ লগে লগে আপুনি পোনপ্ৰথমে পায়। ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই বহুতৰে জীৱন লগতে ঘৰখন ধ্বংস হৈ গৈছে। ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ নাইকিয়া কৰা কিছুমান উপায় আছে। যদি এই উপায়কেইটা আপুনি ভক্তিভাৱেৰে কৰিব পাৰে তেতিয়া নিশ্চয় ভাল ফলাফল পাব। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰতিটো দিন বা প্ৰতিটো বাৰেই কোনো নহয় কোনো দেৱী দেৱতাৰ নামত উৎসৰ্গিত। যেনেদৰে মঙলবাৰৰ দিনটো প্ৰভু হনুমানৰ দিন। সেইদিনা আপুনি ৰাতিপুৱা সোনকালে উঠি স্নান কৰি ল'ব আৰু আপোনাৰ ঘৰত থকা হনুমানজীৰ ফটো তথা মূৰ্তিৰ আগত ধূপ বন্তি জ্বলাই হনুমান চালিচা আপুনি নিজেই পঢ়িব। এটা কথা মন কৰিব যে হনুমান চালিচা পঢ়ি 7 বজাৰ আগতে শেষ কৰিব লাগিব। হনুমান চালিচা পঢ়াৰ সময়ত চকী বিচনা আদিৰ ওপৰত বহি নল'ব। যদি এই নিয়ম মানি আপুনি হনুমান চালিচা পঢ়িব পাৰে তেতিয়া আপোনাৰ লগতে আপোনাৰ ঘৰখনলৈ হনুমানজীৰ কৃপা পৰিব আৰু ঘৰখনৰ পৰা লাহে লাহে এই প্ৰভাৱ নাইকিয়া হ'ব। যদি আপুনি এটা 1 টকাৰ মুদ্ৰা লৈ আৰু এমুঠি চাউল লৈ যদি শুক্ৰবাৰৰ দিনা মন্দিৰৰ এটা কোণত থৈ আহিব পাৰে তেন্তে এই প্ৰভাৱ নাইকিয়া হ'ব। যদি আপুনি এনে কৰিব নোৱাৰে তেন্তে এটা পাত্ৰত অলপ পানী ল'ব, তাতে অলপ গংগাজল দি দিব আৰু এটা 1 টকাৰ মুদ্ৰা দি পাত্ৰটোৰ মুখখন বন্ধ কৰি দিব আৰু পাত্ৰটো আপোনাৰ ঘৰৰ থাপনাত থৈ দিব বা ঘৰত থাপনা গৃহ মানে য'ত আপুনি প্ৰাৰ্থনা কৰে সেই ঠাই নাথাকিলে বিচনাৰ তলত থ'ব পাৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি। যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। সকলো ভালে থাকক, কুশলে থাকক এই কৈ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।